गसाइगावनि बाबुबिलाव 1 जुन रबिबारखालि फुंबिलि समाव अइल इन्डिया लिमिटेडनि पाइपलाइनआव अर खामनाय जाथायनि जाहोना सोराङाव फैबाय। गसाइगावनि बाबुबिलाव थावनि पाइप गब्लंनानै अर खामनाय जाथायाव थाव सिखाव लोब्बा थानायनि बाथ्राया सोराङाव फैदों। बे बिथिङाव लोब्बा थानाय गोबां दुथां सुबुंखौ पुलिसा हमबाय। अर खामनाय जायगायाव साननैसो सिगांनिफ्राय दुथां सुबुंनि हानजाया लहा प्लास्टिक बायखोन्दा बायनाय फाननाय जायगा बानायनानै थावनि पाइप थानाय जायगायाव जावनानै पाइपखौ फलंना थाव खावनो नाजादोंमोन। नाथाय अर खामनाय लोगो लोगोनो थाव सिखाव दुथांफोरा खारखोमायो होनना मिथिनो हादों। गुबुन फारसेथिं बाबुबिलाव अइल इन्डिया लिमिटेडनि पाइप गब्लंना अर खामनाय जायगायाव दिनै बिफाननिफ्राय गब्लंनाय पाइपखौ फोसाबनो हाबा मावो। बे बिथिङाव ओनसोलनि सुबुङा खौरां बिजोङाव ओरैबायदि फोरमायो। কালিৰ ঘটনাটো দুঃখজনক ঘটনা, কাৰণ যি হৈছে মানে আমাৰ ইয়াত পাইপলাইনৰ কাণ্ডটো হয়তো এতিয়া ওলাই পৰিলে যে মানুহে কৰিছে, আৰু এইখিনি যদি কিবা কাৰণত হ'ল হয় আমাৰ বোধহয় গাঁওখনেই জ্বলি গ'ল হয়, এনেকুৱা এটা অৱস্থাত পৰিছিলোঁ। যিয়ে নহওক আমাৰ যিখিনি হৈছে কালি হয়তো থানাৰ ষ্টাফে আহি হয়তো পানীৰ পাইপেদি বহুতখিনি আমাক উপকাৰ কৰিছিল, আৰু তৎক্ষণাত আহিছিল সিহঁতে, পলমো কৰা নাই এইখিনিয়ে। আৰু যিটো ওলাই পৰিল এতিয়া একদম 100% এইটো মানুহ কৰা বুলি, কাৰণ এই দুষ্কৃতিক আমালোকে ধৰি অতি কঠোৰতম শাস্তিৰ ব্যৱস্থা যাতে কৰে প্ৰশাসনে, এইখিনিয়ে মোৰ আশা। আৰু তাতে ফুটা কৰা বুলি দেখা যায়, এতিয়া যিটো ওলাই পৰিছে ফুটা কৰিছে। এতিয়া কিয় কৰিলে এইটোতো আমি ক'ব নোৱাৰোঁ, ইহঁতে হয়তো চুৰি কৰাৰ কাৰণেই কৰিছে, এইখিনিয়ে হ'ব। মেৰামতিৰ বাবে ডিপাৰ্টমেণ্টৰ পৰা মানুহ আহিছে, আহি ইহঁতে মেৰামতি কৰি আছে, আৰু মেৰামতি অলপ হয়তো 2-3 ঘণ্টাৰ ভিতৰত মেৰামতিটো হ'ব। তেল ওলাই আছে এতিয়াও। এতিয়া ডিপাৰ্টমেণ্টৰ পৰা ওলাই ইহঁতে টেংকিত ভৰাই আছে, কাৰণ এইটো খালী কৰি ইহঁতে ৱালিং কৰিব নে কি কৰিব এইটো ইহঁতৰ কথা।